সো আজি ৰুমৰ লগ নহয় কম্পিউটাৰ গ্ৰুপৰ লগ তলাৰ বিষয়ে কথা পাতিম আহকচোন ৱেলকাম বেক এভৰিৱান আজি এটা টপিকৰ ওপৰত বনাই আছোঁ বয়জ লকাৰ ৰুম বহুত কনফিউজন হয় টপিকটো বহুতে গম পাইছে চাগে বয়জ লকাৰ ৰুমটো বেন কৰা হৈছে দিল্লীত কিছুমান মাইনাৰ এজৰ ল'ৰাই বনাইছিলে কিন্তু কাহিনীত কিছুমান টুইষ্ট আছে যিটো কোৱা গৈছিলে সেইটো হিচাপত নহয় ফ্ৰম এ টু জেড মই ডিটেইলছত বুজাই আছোঁ কি ঘটনাটো আচলতে চ' আহকচোন চাওঁ ৱেলকাম বেক ইনষ্টাগ্ৰাম স্নেপচেট গ্যাংৰেপ কি হৈছে চ' কনফিউজনটো দূৰ কৰি আছোঁ বহুত টুইষ্ট আছে তাতে বহুতে কনফিউজ আছে ইনষ্টাগ্ৰাম পষ্ট স্নেপচেট পষ্ট ফেক একাউণ্ট চ' গোটেইটো আজি ডিটেইলছত কৈ আছোঁ চ' প্ৰথমতে আজি যিহেতু নাৰ্ছ ডে সকলো নাৰ্ছলৈ মোৰ ফালে সন্মান জনালোঁ চ' বহুত পিপলৰ মাজত আপোনালোকে কাম কৰি গৈছে চ' তাৰ কাৰণে বহুত ৰেচপেক্ট আৰু ধন্যবাদ চ' বয়জ লকাৰ ৰুমটো কি হয় বয়জ লকাৰ ৰুমটো হ'ল এটা গ্ৰুপ যিটো আপোনাৰ ইনষ্টাগ্ৰামৰ গ্ৰুপ হয় তাতে বিভিন্ন ধৰণৰ ৰেণ্ডমলি কিছুমান ল'ৰা গ্ৰুপত এড হয় আৰু বিশেষকৈ এইটো গ্ৰুপ বনাইছিলে দিল্লীৰ মাইনৰ এজৰ কিছুমান ল'ৰাই বিল' 18 ইয়াৰ্ছ আৰু তাৰপিছত কি হ'ল তাতে এটা পোষ্ট এটা ভাইৰেল হ'ল পোষ্টটোত আছিলে সিদ্ধাৰ্থ আৰু এজন ল'ৰা মাজত কনভাৰ্চেশ্যন য'ত গেংৰেপ বুলি কিছু এটা ৱৰ্ড ইউজ কৰিছিলে চ' তাৰপাছত এজন ল'ৰাই এইটো পোষ্ট ভাইৰেল কৰিলে ইনষ্টাগ্ৰামত চ' তেনেকৈ ভাইৰেল হৈ পুলিচে ইনভেষ্টিগেট কৰিলে আৰু তেনেকৈ একাউণ্টটো ব্লক কৰিলে বেন কৰিলে চ' সেইটো হ'ল আগৰ কথা আজি 6 দিন 5 দিন আগৰ কথা কিন্তু সেইটো ট্ৰুথ নহয় যিটো ৰিগাৰ্ডিং গেং ৰেপৰ ৱৰ্ডটো ইউজ কৰিছিলে বয়জ লকাৰ ৰুমটো বেন কৰিছে হয় তাতে আপোনাৰ অপচিন কিছুমান ইমেজ যিবিলাক একাউণ্ট আছে ইনষ্টাগ্ৰামত ছোৱালীবিলাকৰ মাইনৰ এজৰ সেইবিলাক তাত আনি এডিট কৰি অপচিন মানে মৰ্ফ বেয়া ধৰণে এডিট কৰি কিনে পোষ্ট কৰে আৰু সেইটোৰ ওপৰত কমেণ্ট কৰে সেইটো গ্ৰুপত সেইটো কাৰণে বেন কৰিছে কিন্তু ৰিগাৰ্ডিং দ্য ৱৰ্ড গেং ৰেপ সেইটোৰ ঘটনাটো হ'ল বেলেগ যিটো একাউণ্ট আছিল সিদ্ধাৰ্থ বুলি সি কমেণ্ট কৰিছিলে এজনী ছোৱালীক লৈ যে গেং ৰেপ ৱৰ্ডটো ইউজ কৰিছিলে লাষ্টত গম পোৱা গ'ল সেইটো একাউণ্ট ফেক হয় আৰু সেইটো চেটিং হৈছিলে স্নেপচেটত ইনষ্টাগ্ৰামত নহয় স্নেপচেটত হৈছিলে আৰু ফেক একাউণ্ট বনাইছিল ছোৱালীজনী যেতিয়া ইনভেষ্টিগেট কৰা গ'ল গম পোৱা গ'ল যে দুজন ল'ৰাৰ মাজত কনভাৰ্চেশ্যন হৈছিলে এজন বেলেগ ল'ৰা আৰু এজন হ'ল সিদ্ধাৰ্থ যোনটো ফেক একাউণ্ট ছোৱালী এজনীৰ ফেক একাউণ্ট চ' তেতিয়া সিদ্ধাৰ্থে কৈ আছিলে যে গেং ৰেপ বা কিবা এনেকুৱা কথা ইউজ কৰি আছিলে কিন্তু সেইজন ল'ৰাই সেইটো ৰিজেক্ট কৰি আছিলে সি এইটো মানি লোৱা নাই আৰু সি ন' বুলি ৰিপ্লাই দিছিলে যোনজন ল'ৰাই ন' বুলি ৰিপ্লাই দিছিলে সেইজন ল'ৰাই সেই গোটেই স্ক্ৰীণশ্বটটো য'ত গেং ৰেপ ৱৰ্ডটো মেনশ্যন কৰিছিলে সেই স্ক্ৰীণশ্বটটো লৈ নিজৰ লগৰ মাজত শ্বেয়াৰ কৰি দিলে আৰু শ্বেয়াৰ কৰাৰ পিছত সেই স্ক্ৰীণশ্বটটো ইনষ্টাগ্ৰামত পোষ্ট হ'ল চাব শ্বেয়াৰ কৰিছে কিন্তু ন' বুলি কোৱা ল'ৰাজনে ছোৱালীজনী কিন্তু সেইটো স্ক্ৰীণশ্বট শ্বেয়াৰ কৰা নাই তাৰপিছত সেই ইনষ্টাগ্ৰামৰ সেই পোষ্টটো টুইটাৰত ভাইৰেল হৈ গ'ল আৰু ইনষ্টাগ্ৰামত পোষ্ট কৰাৰ কাৰণে কনফিউজনটো হ'ল স্নেপচেট আৰু ইনষ্টাগ্ৰামৰ মাজত চ' সেইখিনি গ্ৰুপ স্ক্ৰীণশ্বট লোৱা হৈছিলে সেইটো স্নেপচেটত আছিলে চ' কথাটো হ'ল যেতিয়া ইনভেষ্টিগেট কৰা হ'ল এজ পাৰ বয়জ লকাৰ ৰুম এৰেষ্ট কৰিলে যোনটো এডমিন হয় এজ পাৰ ল' এৰেষ্ট কৰিছে কিন্তু যেতিয়া ছোৱালীজনীক ইনভেষ্টিগেট কৰা হ'ল যে তাই এইটো ফেক একাউণ্ট কিয় বনালে তাই ক'লে যে লয়েলিটি চেক কৰাৰ কাৰণে ফেক একাউণ্টটো বনাইছে লয়েলিটি চেক কৰাৰ কাৰণে গেং ৰেপ ৱৰ্ড ইউজ কৰে লয়েলিটি চেক কৰাৰ কাৰণে বহুত অপশ্যন আছে তাৰপিছতো স্ক্ৰীণশ্বটটো ল'ৰাজনে ফৰৱাৰ্ড কৰিলে ফেক একাউণ্টটো এটা ক্ৰিমিনেল অফেন্স হয় কিন্তু পুলিচে কৈছে যে ফেক একাউণ্টটো ক্ৰাইম হয় কিন্তু যি কাৰণে ইউজ কৰিছিলে সেইটো বেয়া ইণ্টেনশ্যন নাছিলে চ' বেয়া ইণ্টেনশ্যন নাছিল বাৰু ঠিক আছে লয়েলিটি চেক কৰা উপায় বহুত আছে বেলেগ ধৰণে ক'ব পাৰিলে হয় কিছুমান ৰিলেশ্যনশ্বিপৰ বিষয়ে ক'ব পাৰিলে বা বেলেগ ধৰণে ক'ব পাৰিলে ডাইৰেক্ট গেং ৰেপ ফৰ লয়েলিটি চেক চ' মই ক'ব বিচাৰিছোঁ
যদি জেণ্ডাৰ ইকুৱেলিটিৰ কথা কোৱা হয় চ' দুইটা ক্ষেত্ৰতে একেই হ'ব লাগে ভাল পাইছোঁ ইনভেষ্টিগেট কৰিছে বইজ লকাৰ ৰুম বেন কৰিছে কিন্তু যিটো ফেক একাউণ্ট বনাইছে এজ পাৰ চাইবাৰ ক্ৰাইম যিটো হয় সেইটো সিদ্ধাৰ্থ যিটো একাউণ্ট বনাইছে সেইটো একাউণ্টৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব লাগে পাৰ্চিয়েলিটি হ'ব নালাগে লয়ে হয় চ' সেইকাৰণে মই ভিডিঅ'টো বনালোঁ আই হোপ এনেকুৱা ধৰণৰ একাউণ্টটো যদি কোনোবাই ভাবিছে বনাইছেও ডিলিট কৰি দিয়ক এই ভিডিঅ'টো কোনো গ্ৰুপক লৈ কোৱা নাই মই প্ৰথমতে বনোৱা নাছিলোঁ বইজ লকাৰ ৰুম গম পাইছিলোঁ কিন্তু যেতিয়া দেখিলোঁ টুইষ্টটো আহিলে একাউণ্টটো ছোৱালীৰ হয় আৰু ছোৱালীটোৰ ওপৰত ল'ৰাটোৰ এডমিন ৰিলেটেড কেছ ৰেজিষ্টাৰ হ'ল কিন্তু ফেক একাউণ্ট ৰিলেটেডটো কেছ ৰেজিষ্টাৰ নহ'ল চ' লাগিলে যে জেণ্ডাৰ ইনইকুৱেলিটি ছামথিং ইজ হেপেনিং ইন ইণ্ডিয়া ভাৰতত জেণ্ডাৰ ইকুৱেলিটিৰ কথা কয় কিন্তু এইবিলাক ক্ষেত্ৰত জেণ্ডাৰ ইনইকুৱেলিটি কিয় হয় যিটো ল হয় সেইটো ল এভইড কৰক ল বনোৱা মানুহে এভইড কৰক এটলিষ্ট নেক্সট টাইম যাতে এনেকুৱা কোনো নকৰে বইজ হওক বা গাৰ্লছেই হওক ল চবৰে কাৰণে সমান আগতো কৈছিলোঁ আগৰবাৰ কওঁ যদি ইণ্টাৰনেটৰ ক্ষেত্ৰত ইমান ইণ্টাৰেষ্টেড হয় চ' এইবিলাকত সময় নষ্ট কৰাতকৈ ধুনীয়া ৱেব ডিজাইনিং কোৰ্চ দিছে আহক চাওকচোন অলপ জইন কৰক আৰু শিকি লওক আৰু কোনোবা যদি এনেকুৱা গ্ৰুপত আছে বা নজনাকৈ এনেকুৱা গ্ৰুপত এড হৈছে চ' চেক কৰক আৰু চেক কৰি একাউণ্টটোৰ পৰা এক্সিট কৰক কাৰণ কিয় কিছুমানৰ ভুলৰ কাৰণে কিছুমান নিৰপৰাধী মানুহ অপৰাধী হ'ব লগা হৈ যায় যেনেকৈ এইটো গ্ৰুপত হৈ গ'ল চ' তুমি ছাজেশ্যন বুলি ভাবক ৰিকুৱেষ্ট বুলি ভাবক যি ভাবে চ' গ্ৰুপৰ পৰা এক্সিট কৰক যাতে এনেকুৱা নেক্সট টাইম বেলেগৰ লগত নহয় আৰু কিবা এনেকুৱা দেখিছে ক'ৰবাত হৈ আছে ত' এইটো ইনফৰ্মেশ্যন পাছ কৰক আৰু লগতে মোৰ ছাবস্ক্ৰাইবাৰ এজন মেড্ৰিছ বুলি চ' তেখেতে মোক হেল্প কৰিছে এইটো এনালাইচিছ কৰোঁতে চ' থেংক ইউ জয় অসম